হাই গাইজ, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক শিকাম আপোনাৰ যদি চিকিউৰিটি লক অন্য কোনোবাই জানিলেও খুলিব নোৱাৰিব। আহক যাওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি পোনপ্ৰথমে প্লে ষ্ট'ৰলৈ যাব লাগিব। তাত গৈ আপুনি চাৰ্চ কৰিব লাগিব আল্ট্ৰা লক বুলি। ইয়াত দেখিলে চাৰ্চ অলৰেডি এইটো চাৰ্চ কৰিলোঁ মই। কৰালৈকে ওলাই গ'ল। অলৰেডি মই এপছটো ডাউনলোড কৰি থৈছোঁ, মই নকৰোঁ। মই এতিয়া অ'পেন কৰিছোঁ চব। ইয়াত দেখিবলৈ পাইছে এইটো মোৰ অলৰেডি আপোনাক বিচাৰিছে এণ্টাৰ ইউৰ নিউ পিন। এয়া আপুনি কিবা এটা পিন ঢালিব পাৰে। মই এয়া পিন কৰিছোঁ 2 3 4 5 দেখিব পাৰিছে। এইটো কৰিছোঁ। আকৌ আপোনাক পিন এটা বিচাৰিছে, এইটো মেচ কৰিছে। এইটো দেখিলে আপোনাৰ অলৰেডি পিনটো হৈ গ'ল, পিন ছাকচেছফুল হৈ গ'ল। তাত আপুনি মন গ'লে আপোনাৰ এপছ লক কৰিব পাৰে। ধৰি লওক এয়া আছে সুবিধা আছে, ভিডিঅ' ফটো এইবোৰ লক কৰিব পাৰে। মই এটা ফৰ এক্সাম্পল দেখুৱাইছোঁ। আপুনি যাব লাগিব ওপৰত, এই তিনিটা আপোনাৰ মানে আপোনাৰ ডট ডটকৈ দেখিব। তাত আপুনি ছেটিংছত যাব লাগিব। গৈ তাত আপুনি লক টাইপ আছে, টাইপত গৈ আপোনাক এতিয়া সুধিছে আপুনি কি টাইপত লক দিব। আপুনি মই এতিয়া আপোনাক এটা দেখুৱাইছোঁ। এয়া আপুনি চাওক, এইটো আপোনাৰ ইয়াত দেখিছে মই তলত এটা আছে মিনিটছ এণ্ড বেটেৰী পিন, এইটো দিছোঁ, বুজিব পাৰিছে। এইটো মই দি দিলোঁ আৰু মই ধৰি লওক এইটো এলবামত মই এটা লক লগাই দিলোঁ, বুজিব পাৰিছে। এইটো মই লগাই দিছোঁ। লগাই দিয়াৰ লগে লগে আপুনি দেখিছে আপুনি তাত গৈ এপছ উইথ ইউজাৰ তাত গৈ আপুনি লকটো অ'পেন কৰি দিয়ক, বুজিব পাৰিছে। লক অ'পেন কৰি দিলোঁ। তাত আপুনি এইটো এলবামটো লক হৈ গ'ল। লক হৈ যোৱাৰ লগে লগে আপোনাৰ যোনটো খোল খাই আছিলে লকটো মানে বন্ধ হৈ যাব। এতিয়া আপুনি চাওক, মই বেক কৰিছোঁ। এতিয়া বুজিছেনে, বেক কৰাৰ লগে লগে এইটো মোৰ দেখিছে, এইটো এলবাম দেখিব পাৰিছে। এতিয়া মই এলবামত মই লকটো মাৰিছোঁ বাৰু। চাওক এতিয়া মোৰ লকটো ওলাব, স্ক্ৰীন লক ওলাইছে। এয়া চাওক, স্ক্ৰীন লকটো মই মাৰিছিলোঁ 2 3 4 5 বুজিব পাৰিছে। এইটো খোলা নাই। এতিয়া অলৰেডি মই তাত দিছিলোঁ মিনিট এণ্ড বেটেৰী পিন। আপুনি তাৰ কাৰণে আপোনাৰ মিনিটৰ যোনটো ছেকেণ্ডটো আছে, এতিয়া মোৰ 9:19 হৈছে। আপুনি 19 আৰু বেটেৰী চাৰ্জ কিমান আছে 18, বুজিব পাৰিছে। মাৰি দিছে আপোনাৰ অলৰেডি আপোনাৰ পেটাৰ্ণ খোল খাই গৈছে। এয়া আছিল আজি ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাইডতে থকা ঘণ্টা বজাব টিপিবলৈ নাপাহৰিব। ধন্যবাদ।